নমস্কাৰ বন্ধুসকল, আজিৰ অসম চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই মানে দুদিনমান ভিডিঅ' বনোৱা নাই, কিন্তু আজি এটা ভাল টপিকৰ ওপৰত ভিডিঅ' বনাম বুলি আহিছোঁ। চ' আপুনি যদি ঘৰত থাকে তেতিয়াহ'লে আপোনাৰ যদি এখন বাইক আছে, আপোনাৰ যদি এটা স্মাৰ্টফোন আছে বা আপোনাৰ যদি DSLR আছে, তেতিয়াহ'লে আপুনি এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে। মান্থলি আপুনি 7,000ৰ পৰা 10,000 টকা ইনকাম কৰিব পাৰে। কিনো এই ব্যৱসায়টো? আজিৰ এই ভিডিঅ'টোৰে সকলোখিনি কথা পাতি আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু সকলোখিনি কথা ভালদৰে জানি আৰু বুজি লওক। বুজি লওক যে আপোনাৰ ওচৰত যদি এখন বাইক আছে বা আপোনাৰ ওচৰত যদি স্মাৰ্টফোন আছে বা এটা DSLR আছে, তেতিয়াহ'লে আপুনি এই বিজনেছটো আৰম্ভ কৰিব পাৰে। কিনো এই ব্যৱসায়টো? যে আপুনি কলেজত পঢ়া এটা ষ্টুডেণ্ট, আপুনি বেলেগ কাম কৰিব নোৱাৰে। আপুনি কলেজৰ পৰা আহিলে বিন্দাছ ফুৰিবলৈ গ'ল। সেই ফুৰিবলৈ যোৱা সময়খিনি যদি আপুনি সেই মোবাইলটোত বা DSLRটোত আপুনি ধুনীয়াকৈ যদি ভিডিঅ' কৰি ভ্লগ ষ্টাইলত যদি ভিডিঅ' কৰি বনাই কিনে আনি কিনে যদি আপোনাৰ এটা ইউটিউব চেনেল বনাই কিনে যদি আপলোড দিয়ে, তেতিয়াহ'লে আপোনাৰ কামটো আন 10জনেও চালে আৰু আপুনি এটা ভাল কাম কৰা বুলি আপুনি মনত উৎসাহিত হ'ল আৰু তাৰ ফলত আপুনি ভাল পইচা ইনকাম কৰিব পাৰিব। এতিয়া আপুনি ভিডিঅ' বনালে, কিন্তু আপুনি যদি সেই ফুৰিবলৈ যোৱাখিনিত সুন্দৰ বস্তুবিলাক বা সুন্দৰ জেগাবিলাক আপুনি যদি সেই কেমেৰাটোৰে বা সেই DSLRটোৰে ধুনীয়াকৈ ফটোবিলাক বনাই আনে, ধুনীয়া ফটো তুলি আনে, সেই সকলোবিলাক ফটো আপুনি istock.comত বিক্ৰী কৰিব পাৰিব আৰু তাৰ ফলত আপুনি ভাল ইনকাম কৰিব পাৰিব। এখন ফটোত আপুনি যদি $1 পায়, আপুনি যদি 20 ফটো ডেইলি তুলি আনি যদি সেই ৱেবছাইটত আপলোড দি তেতিয়া ভাবকচোন আপুনি কিমান টকা ইনকাম কৰিব পাৰিব ডেইলি। $1কে হ'লে ভাৰতীয় মূল্যত কিমান টকা হ'ব? এইটো ভাল এটা বিজনেছ। আৰু দ্বিতীয়তে, আজিকালিতো সকলোৰে ওচৰতে স্মাৰ্টফোন থাকেই। সেই স্মাৰ্টফোনটোতে আপুনি কি কৰিব? স্মাৰ্টফোন যদি আপুনি এটা কাম কৰিব পাৰে, এটা ইউটিউব চেনেল খুলিলে, মই ক'লোৱে, তে ইউটিউব চেনেল খুলি আপুনি বিভিন্ন ধৰণৰ ভিডিঅ' দিব পাৰে। এটা ভ্লগ টাইপৰ ভিডিঅ' আপোনাৰ গাঁওখন দেখুৱালে বা আপোনাৰ ওচৰত যদি পাহাৰ আছে, পাহাৰখন ধুনীয়াকৈ ভিডিঅ' কৰি পাহাৰখন দেখুৱালে। আপোনাৰ ওচৰত যদি খেতি পথাৰ আছে বা খেতি মানে সোণালী ধানৰ পৰা হেৰি হৈছে আৰু সময় হৈছে, যে আপুনি সেনেকুৱা এটা সময়ত ভিডিঅ' কৰি আনিলে পথাৰখন, সেই ভিডিঅ'টো আপুনি আপলোড দিলে ধুনীয়া এটা মানে দৃশ্য আৰু মনোমোহা দৃশ্য, যিটো দৃশ্য মানুহে চাবলৈ মানে ইচ্ছা কৰি থাকে। তো সেনেকুৱা এটা যদি ভিডিঅ' আপুনি দিয়ে, তেতিয়াহ'লে আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব আৰু আপুনি এটা ভাল ইনকাম কৰিব পাৰে সেই ভিডিঅ'টোৰ দ্বাৰাই। আৰু 3 নম্বৰতে, আপুনি সেই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ ভিডিঅ' ক'লোৱে মই, বিভিন্ন ধৰণৰ ভিডিঅ' দিব পাৰে। আৰু যদি আপোনাৰ এটা মোবাইল আছে, স্মাৰ্টফোন আছে, তেতিয়াহ'লে আপুনি তাত ব্লগাৰ খুলিব পাৰে। ব্লগত কি কৰে? আপুনি যদি কবিতা লিখা মানুহ, আপুনি বিভিন্ন কবিতা লিখি ভাল পায় বা আপুনি প্ৰেমৰ কাহিনী লিখি ভাল পায় বা ৰহস্যময় কিছুমান ঘটনা লিখি ভাল পায় বা আপুনি যিকোনো মানে লেখনি লিখি ভাল পায় আৰু মানে সেই লেখনিবিলাক লিখি আপুনি পেপাৰত দিব নোৱাৰে, বহুত কষ্ট। কিন্তু আপুনি যদি সেই সকলোবিলাক কবিতা, কাহিনী, প্ৰেমৰ গল্প বা ৰহস্যময় ঘটনা সকলোবিলাক লিখি মেলি যদি আপুনি এটা ব্লগ বনাই, যদি ব্লগত যদি সকলোবিলাক আপলোড দিয়ে, তেতিয়াহ'লে তাৰ পৰা আপুনি ভাল পইচা এটা ইনকাম কৰিব পাৰে। ব্লগাৰটো ইউটিউব চেনেল যেনেকৈ খোলে, ব্লগাৰটো সেনেকৈ খোলে। ব্লগাৰ খোলালেও টকা পইচা নালাগে। ব্লগাৰটো ভালকৈ খোলক আৰু ভিডিঅ'টো দি থাকক।